নমস্কাৰ। জৈৱিক সাৰ প্ৰস্তুতকৰণ। জৈৱিক সাৰ উৎপাদন আৰু ইয়াৰ লাভালাভ। বৰ্তমান সময়ত আমি ৰাসায়নিক সাৰৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি আমি পেলনীয়া সামগ্ৰীৰ দ্বাৰা জৈৱিক সাৰ ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰোঁ। উপকৰণ: মাটি, পেলনীয়া সামগ্ৰী, গোবৰ আৰু নিমপাত। প্ৰস্তুত প্ৰণালী: আমি প্ৰথমতে এটা পাত্ৰ ল'লোঁ। এতিয়া অলপ পথাৰৰ গুৰি মাটি ল'লোঁ। ইয়াৰ পাছত যিকোনো পেলনীয়া সামগ্ৰী, প্লাষ্টিক বাদ দি এই মাটিৰ ওপৰৰ তৰপ এটা দিলোঁ। ইয়াৰ ওপৰত শুকান গুৰি গোবৰৰ তৰপ এটা আৰু ইয়াৰ ওপৰত আকৌ পেলনীয়া সামগ্ৰীৰ তৰপ এটা দি ইয়াৰ ওপৰত আকৌ গোবৰৰ গুৰি আৰু ইয়াৰ ওপৰত নিমপাতৰ তৰপ এটা দি তাৰ ওপৰত পেলনীয়া সামগ্ৰী আৰু শেষত শুকান গোবৰৰ গুৰি দি সদায় অলপ অলপ পানী দি থাকিলে আমি উন্নত জৈৱিক সাৰ প্ৰস্তুত কৰি ল'ব পাৰোঁ। উপকাৰিতা: এই জৈৱিক সাৰ খেতিপথাৰৰ শস্যত প্ৰয়োগ কৰি মাটিৰ উৰ্বৰতা তথা মানুহৰ বিভিন্ন বেমাৰৰ পৰা হাত সাৰিব পাৰোঁ। লগতে আৰ্থিক দিশতো বহুত টকা ৰাহি কৰিব পাৰোঁ। ধন্যবাদ। নমস্কাৰ।